নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, সেই উপলক্ষে ভিডিঅ'টো বনালোঁ। চাই থাকক আজিৰ দিনটো কি কৰি থাকোঁ। এইফালে মই ধুনীয়াকৈ প্ৰসাদকেইটা ভিজাই ল'লোঁ। চাকি বন্তি ধুই থৈছোঁ আৰু এয়া ভিজাই ল'লোঁ ধুনীয়াকৈ। মোবাইলৰ কেমেৰা বেয়া ৰাইজ। এইফালে আমাৰ ইয়া বাইক ধুই আছে, আমাৰ সৰু সুৰা বাহনখন ধুই আছে। এতিয়া মোৰ যিখিনি পূজা কাম আছে সেইখিনিতে মই কৰিম। এতিয়া ধুনীয়াকৈ এয়া মই যোগাৰ কৰি লৈছোঁ, যিহেতু আমাৰ থাপনাখন আছে অকণমান সৰু জেগা এটাত, সেইকাৰণে ইয়াতে ভাবিছোঁ ইয়াতে চাকি গছ জ্বলাম। সেয়েহে এইফালে মই ধুনীয়াকৈ পূজা কৰি ল'লোঁ। এইফালে চব ধুনীয়াকৈ একদম আগবঢ়াই থৈ দিছোঁ। এইফালে মই পূৰা কামত ব্যস্ত আৰু চাই থাকক কোনে কি কৰি আছে, দেখাই আছোঁ ৰ'ব। এইফালে নাৰিকল ৰুকাত ব্যস্ত, এইফালে চাই দিয়া এইফালে নাৰিকল ৰুকাত ব্যস্ত। সেইফালে সেই মায়ে প্ৰসাদত ব্যস্ত। ধুনীয়াকৈ প্ৰসাদ আগবঢ়াই দিলোঁ। এইফালে ধুনীয়াকৈ চব কৰি থোৱা আছে আৰু এতিয়া আমি সেৱা কৰিম। এইফালে মায়ে আমি সেৱা কৰি হোৱাৰ পিছত প্ৰসাদৰ যোগাৰখিনি কৰি আছে। লগতে আমি দুইজনে এতিয়া গাড়ীখন পূজা কৰি লওঁ। বাকী পাছত দেখাই থাকিম, যিহেতু মোবাইলটো ধৰি দিয়া মানুহ নাই, সেয়েহে এতিয়া আমি যিহেতু পূজা কৰিব লাগিব, সেয়েহে ভালকৈ দেখাব নোৱাৰিলোঁ। বাকী চাই থাকক, আমাৰ বাচন্তিখন পূজা কৰি লওঁ এতিয়া। এইফালে মানুহজনে পূৰা পূজা কৰি আছে আৰু প্ৰসাদ খাই আছোঁ, যিহেতু আমাৰ ঘৰত 3 টাইম নেকি ধুনীয়াকৈ সকলোৱে কাৰণে থৈ দিয়া আছে। এইফালে চব শেষ আৰু আমাৰ বিশ্বকৰ্মা পূজা সমাপ্ত হ'ল আৰু সকলোবিলাক নিয়ম নীতি কৰিলোঁ। ভালকৈ দেখাব নোৱাৰিলোঁ, যিহেতু মোবাইলটো ধৰি দিয়া মানুহ নাই, সেয়েহে অকণমান কৰিলোঁ আৰু তাৰপিছত যিখিনি মই মাৰ পৰা শিকিছোঁ বা দেখিছোঁ সেইখিনিয়ে ইয়াত কৰিছোঁ। সিমানেই আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে মই স্মৃতিবিলাক সাঁচি ৰাখিলোঁ আজিৰ দিনটোৰ, যিহেতু মোৰ এখন ঘৰত প্ৰথম অভিজ্ঞতা বিশ্বকৰ্মাৰ পূজা, সেয়েহে এই ভিডিঅ'টোৰ জৰিয়তে ৰাখি থ'লোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, বাই বাই।